মই মিলন শৰ্মা। আজি বিজয় দশমী চাবলৈ আহিছোঁ। শইকীয়াপাৰা ননৈঘাট দৰং হয় আৰু ইয়াত ইমান সুন্দৰ বিজয় দশমী উদযাপন কৰিছে। বহু দূৰ দূৰণিৰ পৰা প্ৰতিমা ভাগ ইয়ালৈ আহে আৰু ইয়াত ননৈ নদী আছে এটা। ননৈ নদীত বিসৰ্জন দিয়ে। সকলোবোৰ আপোনালোকক দেখুৱাম। মোৰ লগত ভিডিঅ'টোৰ লগত আপোনালোকে জড়িত হৈ থাকক। এফালৰ পৰা মই দেখাই গৈছোঁ, আপোনালোকে কেনেকুৱা পায় মোক জনাব। এতিয়া মই জাষ্ট আজি পূজাস্থলী পালোঁ। এই ভিতৰৰ ফালে সোমাম আৰু এফালৰ পৰা বস্তুবোৰ দেখাই আছোঁ। যেনে ইয়াত মেইনলি মিঠাইৰ দোকান, মণিহাৰী দোকান, হোটেল সকলো অলপ অলপকৈ দেখুৱাব চেষ্টা কৰিম। আৰু লগতে কোন ঠাইত প্ৰতিমা বিসৰ্জন দিব ননৈ নদীত, সেইবোৰ অলপমান দেখুৱাম আপোনালোকক। কেনেকৈ পাই জনাব। তেতিয়াহ'লে আহক ভিডিঅ'ৰ মাজলৈ যাওঁ। মিঠাই উঠাইছে পূজা বুলি ক'লে জিলাপি মেইন। কি সুন্দৰ কৰি ননৈ নদী পানী বৈ আছে। ইয়াত কিছু সময়ৰ পাছতে মূৰ্তি ভাগ বিসৰ্জন দিব। চবৰে বেয়াই লাগি যায় ক'লে। Đây.